এই ভিডিঅ'টো সম্পূৰ্ণ চাব। আজিৰ পৰা আপুনি নিজে নিজৰ ৰেছপেক্ট কৰিবলৈ শিকিব। পইণ্ট 1, ষ্টপ চেচিং। যি মানুহে আপোনাক ইগন'ৰ কৰে, মেছেজ বা কলৰ ৰিপ্লাই নিদিয়ে, তেওঁৰ পিছত দৌৰি ফুৰাটো বন্ধ কৰক। এইটো জীৱন নে? পইণ্ট 2, বিল্ড ইয়ৰ চেল্ফ। জীৱন মানে কি জানেনে? নিজৰ ইণ্ডিভিজুৱেলিটিক ধীৰে ধীৰে ষ্ট্ৰং কৰা। য'তেই যাওক মানুহ আপোনাৰ পিছত আহক বা নাহিলেও আপোনাৰ কিবা যায় নেকি? নাযায়। পইণ্ট 3, ডোন্ট বেগ ইয়ৰ এটেনশ্যন। কোনোবাই আপোনাক ইগন'ৰ কৰিছে, আপোনাক এৰি গৈছে, তেওঁক উভতাই আনিবলৈ ভিক্ষা বিচৰা বন্ধ কৰক। কাৰণ কেতিয়াবা মানুহক আপোনাৰ জীৱনৰ পৰা আঁতৰোৱা ভগৱানৰ প্ৰেম। পইণ্ট 4, চুজ চাইলেন্স এণ্ড লিছনিং। এই পৃথিৱীত সকলোৱে কথা কয়, কিন্তু শুনা মানুহ কম। যদি আপুনি শুনিবলৈ শিকিলে, আপুনি ক্ৰাউডৰ অংশ নহয়, আপুনি বেলেগ। চেল্ফ ৰেছপেক্ট থকা মানুহে কেতিয়াও এটেনশ্যনৰ ভিক্ষা নোখোজে। তেওঁ নিজৰ ভেলু বুজে আৰু সেইটোৱেই তেওঁক পাৱাৰফুল কৰে। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু কমেণ্টত লিখক ৰেছপেক্ট। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত, তেতিয়ালৈ বাই বাই।